গুড মৰ্ণিং। এনেকুৱা আপোনালোকৰ ভালনে? আজি আমাৰ গুণগুণৰ প্ৰথম স্কুল। এয়া মই কাম বন কৰি তাইক টিফিন চিফিন ৰেডি কৰি আহিছোঁ তাইক উঠাবলৈ। তাই কি কৰে নাজানো। উঠাম এতিয়া। দেহা না স্কুল যাবা নহয়? সময় হ'বলা। এতিয়া গা পা ধুৱাই আনিলোঁ। এয়া মই পুৰি অলপ খুৱাই দিব লৈছোঁ, পুৰি আৰু আলু ভাজি। ৰাতিপুৱা ইমান খাব মন নকৰে বাৰু, তথাপিও তাইলৈ এটা মোলৈ এটা লৈ লৈছোঁ খাবলৈ। ঠাণ্ডাতে এখন হেৰি এতিয়া গুণগুণক কাটিবলৈ আৰু এয়া আমাৰ গুণগুণৰ ফাইনেল লুকটো। এয়াও স্কুল যাবলৈ ওলাইছে। কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই, আৰু তাইক আশীৰ্বাদ কৰিব। এজনী ঘূৰি দিয়া মা। নতুন জীৱনৰ আৰম্ভণি, সেইকাৰণে তাই অকণমান ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ লৈছে। তাইক আশীৰ্বাদ কৰিবা আৰু দেই ভগৱান। এয়া প্ৰথম স্কুল যাব বুলি গুণগুণক মোৰ মিঠা কৰি লৈছোঁ। খালে ব'লা। এয়া আমাৰ ছোৱালী যাবলৈ ৰেডি হ'ল। বাকীটো আপোনালোকক গৈ দেখাম ভিডিঅ'। ব'লা গাড়ীত বহাগৈ যোৱা।